Hello everyone. আজি মই ক্লাস 9 অনুশীলনী 1.1 1 question number 1 শূন্যটো পৰিমেয় সংখ্যা হয়নে ইয়াক p by q আৰ্হিত ইয়াত p q অখণ্ড সংখ্যা আৰু q not is equal to 0 প্ৰকাশ কৰিব পাৰিনে এই প্ৰশ্নটো সমাধান কৰিম তাৰ আগতে আমি কেইটামান বেসিক কথা জানিব লাগিব সেই কেইটা শিকোৱা ফাৰ্ষ্টত জানিব লাগিব ফাৰ্ষ্ট আমি জানিব লাগিব স্বাভাৱিক সংখ্যা আসলতে ইয়াৰ ডেফিনিশন নালাগে মানে সূত্ৰ লিখি উদাহৰণ দিবলৈ কেতিয়াও নাহে সো আমি আসলতে জানিব লাগিব কোন কেইটা স্বাভাৱিক সংখ্যা আসলতে স্বাভাৱিক সংখ্যা কোন কেইটা সেই কেইটা চিনিব লাগিব মানে একটো এটা স্বাভাৱিক সংখ্যা 2 স্বাভাৱিক 3 স্বাভাৱিক 4 স্বাভাৱিক 5 স্বাভাৱিক 6 ও স্বাভাৱিক 7 ও স্বাভাৱিক মানে একৰ পৰা ডট ডট যিমান লৈকে সংখ্যা পাই থাকিম সেই কেইটা হৈছে স্বাভাৱিক সংখ্যা একৰ পৰা স্টাৰ্ট হ'ব কিন্তু একৰ পৰা স্টাৰ্ট হলে যিমান পাই থাকিম সেই কেইটা স্বাভাৱিক সংখ্যা 100 এটা স্বাভাৱিক সংখ্যা 1000 এটা স্বাভাৱিক সংখ্যা একৰ পিছত যিমান শূন্য দিয়া সকলোবোৰে স্বাভাৱিক সংখ্যা এইটো এটা স্বাভাৱিক সংখ্যা 60 এটা স্বাভাৱিক সংখ্যা 50 এটা স্বাভাৱিক সংখ্যা মানে একৰ পৰা যিমান সংখ্যা তুমি পাই থাকিবা যিমান সংখ্যা মানুহে কৈ থাকিব সিমান সংখ্যাবোৰেই হৈছে স্বাভাৱিক সংখ্যা স্বাভাৱিক সংখ্যাৰ কোনো হেক নাই তুমি এটা স্বাভাৱিক সংখ্যা ক'বা তাতকৈ বেলেগ এজনে আৰু এটা স্বাভাৱিক সংখ্যা ক'ব সেইটো স্বাভাৱিক সংখ্যাই মানে তোমালোকে মুঠৰ ওপৰত বুজি লোৱা একৰ পৰা যিমান সংখ্যা পৃথিৱীত মানুহে ক'ব পাৰিব গোটেইকেইটা স্বাভাৱিক সংখ্যা এতিয়া আমি আহো সেকেন্ড সেইটো হৈছে পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যাৰ লগত পূৰ্ণ সংখ্যাৰ মিল আছে কেনেকৈ মিল আছে তোমালোকে গম পাবা এইটোৰ সূত্ৰ লিখি উদাহৰণ দিবলৈ কেতিয়াও নাহে তোমালোকে সূত্ৰ মুখস্থ কৰি একো লাভ নাই আসলে বস্তুকেইটা চিনিব লাগিব মানে সংখ্যাকেইটা চিনিব লাগিব কোনকেইটা স্বাভাৱিক কোনকেইটা পূৰ্ণ এটা আমি আহো পূৰ্ণ সংখ্যা শূন্যৰ পৰা ষ্টাৰ্ট হয় 0 1 2 3 4 5 6 7 8 যিমান যাই থাকিব মানে এইটো মই কিয় ক'লো স্বাভাৱিক সংখ্যাৰ লগত মিল আছে মানে এইটো পূৰ্ণ সংখ্যাটো শূন্যৰ পৰা আৰম্ভ হয় কিন্তু স্বাভাৱিক সংখ্যাটো একৰ পৰা আৰম্ভ হয় কিন্তু ইয়াৰ লগত গোটেইকেইটা মিল থাকিব একৰ পৰা যিমানলৈকে যাই থাকিব স্বাভাৱিক সংখ্যা আৰু এইটো শূন্যক ধৰি যিমান যাই থাকিব পূৰ্ণ সংখ্যা তোমালোকে মিলটো বুজিলেও কথা নাই নুবুজিলেও কথা নাই তোমালোকে এইটো বুজিব লাগে যে পূৰ্ণ সংখ্যা কোনকেইটা 0 1 2 3 4 5 6 যিমান যাই থাকিব পৃথিৱীত যিমান সংখ্যা ওলাই থাকিব গোটেইকেইটা পূৰ্ণ সংখ্যা ক'ব যেতিয়া শূন্যক ধৰি ক'ব সেই তুমি যদি কোৱা 1 এটা স্বাভাৱিক সংখ্যা 1 টো পূৰ্ণ সংখ্যা হ'বনে হ'ব কিয় নহ'ব কাৰণ এইটোৰ লগত এইটো মিল আছে সো ইয়াতো 1 আছে ইয়াতো 1 আছে সো এইটো পূৰ্ণ সংখ্যা হ'ব একটো পূৰ্ণ সংখ্যা হ'ব স্বাভাৱিক সংখ্যা হ'ব কিন্তু শূন্যটো স্বাভাৱিক সংখ্যা নহয় কিন্তু পূৰ্ণ সংখ্যা হ'ব মানে ইয়াত নাই গতিকে এইটো স্বাভাৱিক সংখ্যা শূন্য স্বাভাৱিক সংখ্যা নহয় কিন্তু শূন্যটো পূৰ্ণ সংখ্যা হ'ব 2টো স্বাভাৱিক সংখ্যা হ'বনে হ'ব কিয় নহ'ব কাৰণ স্বাভাৱিক সংখ্যাটো 2 আছে পূৰ্ণ সংখ্যাটো 2 আছে 2টো স্বাভাৱিক সংখ্যা হ'ব পূৰ্ণ সংখ্যা সেইকাৰণে এইটো মিল তোমালোকে মিলটো বুজিলেও কথা নাই নুবুজিলেও কথা নাই কিন্তু তোমালোকে বুজিব লাগিব শূন্যটো এটা পূৰ্ণ সংখ্যা 1টো পূৰ্ণ সংখ্যা 2টো পূৰ্ণ সংখ্যা পৃথিৱীত যিমান সংখ্যা আহি থাকিব গোটেইকেইটা পূৰ্ণ সংখ্যা আৰু সিপিনে গ'লে স্বাভাৱিক সংখ্যা বুলিও ক'ব থাৰ্ড তোমালোকে জানিব লাগিব অখণ্ড সংখ্যা অখণ্ড সংখ্যা আসলতে কোনকেইটাক অখণ্ড সংখ্যা বুলি কোৱা হয় তোমালোকে আগতে সংখ্যা ৰেখা বুলি এটা চেপ্টাৰ পাইছিলা আগত ক্লাছত সেইটো হৈছে অখণ্ড সংখ্যাৰ মানে আসলতে এইটোৰ পৰা ভালকৈ শিকিব পাৰি কিন্তু মই এনেকৈ দি আছোঁ তোমালোকে এইটো চাইও বুজিব পাৰিবা -3 -2 -1 0 +1 +2 +3 এই ডট ডট যিমান যাই থাকিব ই আগলৈ আহি থাকিব গোটেইকেইটা মানে
আৰু প্লাছ মিলি যিকেইটা মাইনাছ প্লাছ আৰু শূন্যটো মিলি যিকেইটা সংখ্যা সৃষ্টি হ'ব গোটেইকেইটাক অখণ্ড সংখ্যা বুলি ক'ব। তোমালোকে এটা কথা লক্ষ্য কৰিছা না, ইয়াত স্বাভাৱিক সংখ্যা থাকিব, পূৰ্ণ সংখ্যাও থাকিব আৰু এটা বেলেগ সংখ্যা আহিব, সেইটো হৈছে মাইনাছৰ সংখ্যা, মানে ঋণাত্মক সংখ্যা আহিব। ঋণাত্মক সংখ্যা আৰু ধনাত্মক সংখ্যা আৰু শূন্য যোগ হৈ অখণ্ড সংখ্যাৰ সৃষ্টি হয়। তোমালোকে এই সংখ্যা ৰেখাৰ এইটো চিহ্নটো বুজি লোৱা, তেতিয়া এইটো মাজত আছিল শূন্য, এইটো প্লাছৰ ঘৰ 1 2 3 4, এইটো কাৰ চিহ্ন দিছোঁ মানে এই অসীমলৈ যাই থাকিব, এইপিনে যাই থাকিব আৰু এইপিনে আহিবলৈ মাইনাছৰ কেইটা এইপিনে আহি থাকিব, -1 -2 -3 -4 আৰু ই অসমীয়ালৈ যাই থাকিব। এইকেইটাক অখণ্ড সংখ্যা বুলি কয়। অখণ্ড সংখ্যা চিনি পালা। এতিয়া আহিব হ'লে পৰিমেয় সংখ্যা। আচলতে এইটো তোমালোকে ইম্পৰ্টেণ্ট, গোটেইকেইটা ইম্পৰ্টেণ্ট, কিন্তু পৰিমেয় সংখ্যাটো তোমাৰ লোকৰ চেপ্টাৰত ইম্পৰ্টেণ্ট বুলি ক'ব পাৰি এতিয়ালৈকে। পৰিমেয় সংখ্যা, আচলতে পৰিমেয় সংখ্যা কোনকেইটা বুলি কোৱা হয়, এইটো মেইন প্ৰশ্ন। পৰিমেয় সংখ্যা এইকেইটাক, স্বাভাৱিক সংখ্যাকো পৰিমেয় সংখ্যা বুলি কোৱা হয়। কেনেকৈ তোমালোকে ভাবিবা, 5 এটা পৰিমেয় সংখ্যা হয়নে নহয়, এইটো আমি এতিয়া ক'ব নোৱাৰি, কাৰণ এইটো ক'বলৈ হ'লে তোমালোকে এটা ফৰ্মুলা জানিব লাগিব, P/Q, আৰু ইয়াত এটা আছে, সেইটো অপশ্যনটো আছে Q ≠ 0। এইটো ফৰ্মুলা, এইটো পৰিমেয় সংখ্যাৰ ফৰ্মুলা। এই ফৰ্মুলাটো এতিয়া ইয়াত এপ্লাই কৰি দিওঁ, চাওঁ দি এইটো পৰিমেয় সংখ্যা হয়নে নহয়। সকলো সংখ্যাৰ তলত 1 এটা থাকে, তোমালোকে জানা। চ' 1 এটা দি দিলোঁ। এইটো হ'ল লব আৰু তলৰটো হ'ল হৰ। চ' লব হৰ মানে ইয়াত কি কৈছে, কিউটো হৈছে হৰ। হৰটো মানে 0 হ'ব নোৱাৰে। এই হৰটো ইয়াত দেখাই দিছে যে 0 হ'ব নোৱাৰে। ইয়াত হৰ কিমান আছে, 5ৰ তলত হৰ 1 আছে, 0টো নাই, গতিকে ই এটা পৰিমেয় সংখ্যা হ'ব, কাৰণ ইটো 0 নাই, হৰটো 0 নাই। হৰ 0 হ'লেহে পৰিমেয় সংখ্যা নহ'লহেঁতেন। যেনেকৈ মই এইটো লিখি চাওঁ 5/0, এইটো পৰিমেয় সংখ্যা নহয়, কাৰণ ইয়াৰ তলত হৰটো 0 আছে। গতিকে এতিয়া চাওঁ 100 পৰিমেয় সংখ্যা হয়নে নহয়। তোমালোকে ডাইৰেক্ট কৈ দিব পাৰা, কাৰণ 1 এটা তলত বহাই দিব পাৰি, সকলো সংখ্যাৰ তলত 1 থাকে। গতিকে হয় 100/1 পৰিমেয় সংখ্যা, এইটো পৰিমেয় সংখ্যা। কিন্তু 100/0 পৰিমেয় সংখ্যা নহয়, কাৰণ এইটো 0 হৈ আছে, মানে তলত 0 হ'ব নোৱাৰিব। পৰিমেয় সংখ্যা হ'বলৈ হ'লে তলত যেনেকৈ হ'লেও 1ৰ হ'বই লাগিব। 1ৰ পিছত 2 আহিব পাৰে, 3 আহিব পাৰে, সেইকেইটা পৰিমেয় সংখ্যা হৈ থাকিব। এইটো পৰিমেয় সংখ্যা হ'ব 15/16, এইটো পৰিমেয় সংখ্যা হ'ব, কাৰণ ইয়াৰ 0 নাই, 16 আছে, গতিকে এইটো ভগ্নাংশত পৰে, তো এইটো পৰিমেয় সংখ্যা হ'ব। এইটো মই যদি চাওঁ 10, এইটো পৰিমেয় হ'ব, কাৰণ ইয়াৰ তলত 0 নাই, 10 আছে, চ' এইটো পৰিমেয় সংখ্যা। এতিয়া পৰিমেয় সংখ্যা বুজি পালা। তো এতিয়া আমি অপৰিমেয় সংখ্যা কেইটা চাওঁ। অপৰিমেয় সংখ্যা কোনকেইটা হৈছে, আচলতে অপৰিমেয় সংখ্যা মৌলিক সংখ্যা কেইটা চিনিব লাগিব। মৌলিক সংখ্যা 2 5 7 এইবিলাক হৈছে মৌলিক সংখ্যা। চ' এইবিলাক থাকিব, 2 থাকিব আৰু ওপৰত এটা ৰুট থাকিলে সেইটো হ'লে অপৰিমেয় সংখ্যা। আৰু যেনেকৈ 5 এটা মৌলিক সংখ্যা, তাৰ ওপৰত ৰুট থাকিলে সেইটো এটা অপৰিমেয় সংখ্যা। তোমালোকে ইমান বুজিব নালাগে, খালি জাষ্ট বুজি লোৱা যে যিটো সংখ্যাৰ ওপৰত ৰুট থাকিব আৰু সংখ্যাটো ৰুটৰ ভিতৰত যিটো সংখ্যা থাকিব সেইটো মৌলিক হ'ব লাগিব, তেতিয়া অপৰিমেয় সংখ্যা হৈ যাব সেইটো। চ' এতিয়া আমি 1.1ৰ কুৱেশ্যন কেইটা চাওঁ। অপৰিমেয় সংখ্যা বুজি পালা। এতিয়া আহোঁ 1.1, শূন্যটো পৰিমেয় সংখ্যা হয়নে, ইয়াৰ P/Q আৰ্হিত প্ৰকাশ কৰিব পাৰিনে, ইয়াত PQ অখণ্ড সংখ্যা আৰু Q ≠ 0। সেই একে কথা কৈছে। অলপ আগতে মই ক'লোঁ যে পৰিমেয় সংখ্যাৰ কথা, সেইটোৱে 5ৰ নিচিনা অলপ আগতে এটা বুজাই দিছিলোঁ না, এইটো 5ৰ তোমালোকে চাইছা। চ' এনেকৈ মই প্ৰুভ কৰিম, আগতে তোমালোকক বুজাই দিওঁ, তাৰপিছত সমাধানটো দি আছোঁ। ধৰল শূন্য, সকলো সংখ্যাৰ তলত 1 এটা থাকে, তো 1 এটা লিখি দিলোঁ। চ' এইটো এতিয়া কি হৈ গ'ল, 0/1। চ' এইটো তলতো 0 হোৱা নাই, কিউতো 0 নাই, এইটো P ধৰিলোঁ
আৰু এইটো কিউ ধৰিলোঁ, কিউ শূন্য হ'ব নোৱাৰে, এইটোতো শূন্য হোৱা নাই। চ' এইটোতো এটা পৰিমেয় সংখ্যা 0/1 পৰিমেয় সংখ্যা। কাৰণ তোমালোকে আকৌ ক'ব পাৰা এইটো মানটো দেখোন শূন্য আছিল, এতিয়া বোধহয় ডাঙৰ হৈ গ'ল। নাই, একো পৰিৱৰ্তন হোৱা নাই, মানৰ চেঞ্জ হোৱা নাই, ই হৰণ কৰিলে এইটো শূন্যই হ'ব। চ' ইয়াৰ তলত 100 যদি বহাই দিয়া না, তো এইটো শূন্য হৈ থাকিব। যদি তোমালোকে ইচ্ছা যে 1000 বহাই চাম, 1000 বহাই দিলেও এইটো হৰণ কৰিলে শূন্য হ'ব। চ' এইটোৰ তলত তোমালোকে 1 এটা বহাই দিব পাৰিবা সকলো সময়তে, কাৰণ সকলো সংখ্যাৰ তলত 1 এটা থাকে। চ' সেই ক্ষেত্ৰে এইটো এটা পৰিমেয় সংখ্যা। তোমালোকে সমাধান এনেকৈ লিখিবা, সমাধান লিখিবা হয় লিখিলা, তাৰপিছত শূন্য এটা মই হয় লিখি দিলেও হ'ব, বা পৰিমেয় শূন্য এটা পৰিমেয়, মই লিখি দি আছোঁ ফুল, শূন্য এটা পৰিমেয় সংখ্যা হয়। ডাইৰেক্ট হয় নিলিখি দি মই ফুল লিখি দিছোঁ, শূন্য এটা পৰিমেয় সংখ্যা হয়। আৰু ইয়াক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি। চ' এনচাৰটো হৈ গ'ল, ফাৰ্ষ্টৰ এনচাৰটো হৈ গ'ল যে হয়, শূন্য এটা পৰিমেয় সংখ্যা আৰু ইয়াক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি। কাৰণ তোমালোকক প্ৰকাশ কৰি দিলোঁ যে শূন্যৰ তলত 1 এটা থাকে। চ' ই এটা p/q আৰ্হিত প্ৰকাশ হৈ গ'ল। আৰু ই q not equal to 0 হৈ গ'ল। মানে শূন্য, এইটো লৈ লব, ওপৰতো লব, তলৰটো হৰ 0 হ'ব নোৱাৰে, হৰ 0 হোৱা নাই, ইয়াত 1 আছে। ঠিক আছে, তো সেকেন্ড কোশ্চেনটো আৰম্ভ কৰোঁ। সরি, এইটো 2 নম্বৰ কোশ্চেন, 2 নম্বৰ 3 লিখি দিছোঁ। 2 নম্বৰ কোশ্চেন, 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা উলিয়া। চেম প্ৰচেছ, 3 আৰু 4ক পৰিমেয় সংখ্যা মানে p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি লাগিব। তাৰপিছতহে ইয়াৰ মাজত সংখ্যা উলিয়াব পাৰি, কাৰণ এনেকৈতো উলিয়াব নোৱাৰি। তো 3/1 এটা লিখিব পাৰি আৰু 4/1 এটা লিখিব পাৰি, কাৰণ সকলো সংখ্যাৰ তলত 1 এটা দিব পাৰি। 1 এটা দিলে ই পৰিমেয়ৰ p/q আৰ্হিত প্ৰকাশ হ'ল। 1 দি দিলোঁ দুটাৰ আগত। চ' 3/1 আৰু ইয়াত লিখি ল'লোঁ 4/1। চ' এতিয়া আমি এটা কাম কৰিব লাগিব, ওপৰত যিটো দি পূৰণ কৰিম, তলত সেয়া কেইটা দি পূৰণ কৰিব পাৰিম। মই 6 দি পূৰণ কৰিব পাৰি, কাৰণ 6 দি পূৰণ কৰিলে 5টা ওলাব মাজত থকা সংখ্যা। সেইকাৰণে মই ডাইৰেক্ট 10ৰে 10ৰে পূৰণ কৰি দিলোঁ। ওপৰত যিটো পূৰণ কৰিম, তলত সেইটো একেটা দি পূৰণ কৰিব। চেম 2 নম্বৰটোৰে সেই একেটা সংখ্যাৰে পূৰণ কৰিব লাগিব, যিটো দি পূৰণ কৰিব। মানে দুটা নম্বৰ দিব, এটা দিছে 4 আৰু এটা দিছে 3 আৰু 4 দিছে। চ' আমি 3ক যদি 10ৰে পূৰণ কৰোঁ, 4কো 10ৰে পূৰণ কৰিব লাগিব। দুটা সংখ্যাৰ লব আৰু হৰ আছে। চ' 3ৰ লব আছে 3 আৰু 4ৰ লব হৰ আছিলে 1। মই লিখি দিওঁ, তোমালোকে তেতিয়া বুজি পাবা। 3 এইটো হ'লে লব আৰু 1 এইটো হ'লে হৰ। চ' লবক যিটোৰে পূৰণ কৰিম, চেম নম্বৰ হৰকো পূৰণ কৰিম। আৰু সেই প্ৰচেছটো 2 নম্বৰটোৰো সেই একেই হ'ব, সেই একেই কৰিছোঁ। চ' এতিয়া আমি পূৰণ কৰি দিওঁ আহা। 3 × 10 = 30। 1 1 10 গুণ 10, 4 10 গুণে 40, 1 10 গুণ 10। 10ৰে কৰিলোঁ কিহৰ বাবে জানানে তোমালোকে? আচলতে 10ৰে কৰিলোঁ এই কাৰণে যাতে 10ৰে কৰিলোঁ মানে 9টা ওলাব, আৰু 6ৰে কৰিলে 5টা ওলালেহেঁতেন, কিন্তু আমাক 6টা ওলাব দিছে। সেইকাৰণে 10ৰে কৰিলোঁ, যাতে বহুকেইটা ওলায়, সেইকাৰণে 10ৰে কৰিলোঁ। এতিয়াওতো পূৰণ কৰা হ'ল। এতিয়া ইয়াৰ মাজত মই সংখ্যাকেইটা ওলাব লাগে। চ' 30 ধৰিব নোৱাৰি, 31টো ধৰিব পাৰি, কাৰণ 40 আৰু মানে 30 আৰু 40ৰ মাজত ওলাব দিছে। সেইকাৰণে
31টো ধৰিব পাৰি। চ' 31টো লিখিব পাৰি। 31টো 30 আৰু 40ৰ মাজত আছে। চ' 31/10। 32টো লিখিব পাৰি। 32টো 30 আৰু 40ৰ মাজত আছে। 33ও লিখিব পাৰি। 33, 34ও লিখিব পাৰি। তলতো ছেম থাকিব কাৰণ হৰটো ছেম আছে দুটাৰে। চ' দুটাই ছেম থাকিব। 35ও লিখিব পাৰি। 36ও লিখিব পাৰি। 37ও লিখিব পাৰি। 38ও লিখিব পাৰি। 39ও লিখিব পাৰি। তোমালোকে কোৱা 40টো লিখিব পাৰি নেকি? আচলতে নোৱাৰি। কাৰণ কিয় নোৱাৰি? কাৰণ 40টো ইয়াতে আছেই, ওলাবতো দিয়া নাই, আৰু এইটোতো মেইন সংখ্যা হয়। চ' এইটো লিখিব নোৱাৰি। 39লৈকে লিখিব নোৱাৰি কাৰণ মাজৰ কেইটা লিখিব দিছে। 31লৈকে 39লৈকে লিখিছোঁ কাৰণ এইকেইটা মাজৰ। মই কেইটা সংখ্যা ওলাল? 1, 2, 3, 4, 5, 6, 7, 8, 9টা ওলাল। 9টা ওলাল। এতিয়া মানে আমাক লিখিব দিছে 6টা। তো এতে তোমালোকে লিখিবা, এতে তোমালোকে 6টা লিখি দিবা। মই বেছি ওলালোঁ। 4ৰ মাজত 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা হ'ল, আগৰ কেইটা হৈছে আৰু 31/10, 32/10। তোমালোকে মাজৰ কেইটা লিখিব, এইটো লিখিব পাৰা, এইটো লিখিব পাৰা, যিটো তোমাৰ মন ইচ্ছা যিটো যায় সেইটো লিখিব পাৰিবা। মই চিৰিয়েল লিখি দি আছোঁ, বুজি পাইছানে? এইটো 35 কেইটা হ'ল? 1, 2, 3, 4, 5 আৰু এটা লিখি দিব পাৰি 36/10। তোমালোকে 10 পূৰণ কৰিব পাৰিবা, তোমালোকে 9 পূৰণ কৰিব পাৰি, 8 পূৰণ কৰিব। মই ডাইৰেক্ট 10 মানিছোঁ, মানে বেছিকৈ ওলাইছোঁ সেইকাৰণে। তোমালোকৰ ইচ্ছামতে তোমালোকে কৰিবা। আচলতে বুজি পাব লাগিব বস্তুটো যে তোমালোকৰ ফাৰ্ষ্টত কি কৰিব লাগিব। আৰু এবাৰ বুজাই দিছোঁ। 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা ওলাব দিছে। এতিয়া আমি জানো যে পৰিমেয় সংখ্যা P/Q আৰ্হিত থাকে। এইটো P/Q আৰ্হিত থাকে। চ' এইটো আৰ্হিত আমাৰ আগতে বনাব লাগিব। বনাবলৈ হ'লে 3 ডাইৰেক্ট আছে। ইয়াৰ তাত আমি শুনা পাইছোঁ যে 1 থাকে, তোমালোকে শুনা পাইছা। চ' 1 থাকে মানে এইটো এনেকৈ দিলোঁ, মানে এইটো P হ'ল, এইটো Q হ'ল, হৈ গ'ল। এইটো P/Q আৰ্হিত ইয়াত আমি প্ৰকাশ কৰিছোঁ। 4কো P/Q আৰ্হিত প্ৰকাশ কৰিছোঁ। তাৰপিছত ওপৰত লব 10ৰে পূৰণ কৰিছোঁ, হৰকো 10ৰে পূৰণ কৰিছোঁ। ছেম এইটো 10ৰে পূৰণ কৰিছোঁ, তলত মানে হৰকো 10ৰে পূৰণ কৰিছোঁ। পূৰণ কৰাৰ পিছত 30/10, 40/10 ইয়াৰ মাজত ওলাব দিছে। তো 31/10, 10 কিয় ছেম ৰ'ল, মানে ইয়াৰ হৰ 10, ইয়াৰ হৰো 10, তো ছেম, সেইকাৰণে ছেম লিখিব লাগিব। খালি মাজৰ সংখ্যাকেইটা মানে ওপৰৰ কেইটা চেঞ্জ হ'ব। ওপৰৰ 31, 32, 33, 34 ওলাল, এনেকৈ ওলাল। তাৰপিছত মই লিখি দিলোঁ 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা হ'ল, 6টা লিখি দিলোঁ। 31, 32, 33, 34, 35, 36টা লিখি দিলোঁ। 36লৈকে লিখি দিলোঁ। চ' এই কুৱেশ্যনটো ইয়াতে সমাপ্ত। তোমালোকে বুজি নাপালে কমেণ্ট কৰিবা, মই আকৌ বুজাই দিবলৈ চেষ্টা কৰিম। তো এতিয়া আহোঁ 3 নম্বৰ কুৱেশ্যনলৈ। 3 নম্বৰ কুৱেশ্যনটো চাইছানে তোমালোকে? এটাবাৰ চোৱা। 3/5 আৰু 4/5ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা লিখা। মানে ইয়াত পৰিমেয় সংখ্যা P/Q, যিটো P/Q আৰ্হি সেইটো প্ৰকাশ কৰি দিছে। এইটো প্ৰকাশ কৰি দিছে, আগৰটো প্ৰকাশ কৰি দিয়া নাছিল। সেইকাৰণে আমি তলত 1 ধৰি লৈছিলোঁ। এতিয়া ধৰি ল'ব নালাগে কাৰণ 3/5 দি আছে আৰু 4/5 দি আছে। এইটো তোমালোকে আগৰ ছেমটো প্ৰচেছ এপ্লাই কৰি দিয়া, কুৱেশ্যনৰ উত্তৰকেইটা ওলাই যাব। 5টা ওলাব দিছে, তোমালোকে মানে কনজুচ কিয় কৰিবা, সেইকাৰণে 10 দি পূৰণ কৰি দিবা, 9টা ওলাই যাব। চ' আমি ছেম প্ৰচেছ আগৰ নিচিনা কৰোঁ। 3/5টো লিখি লোৱা, ছেম 10টাৰে 4/5 লিখি লোৱা, হৰটো ছেম আছে। চ' প্ৰব্লেম নাই, ডাঙৰকৈ দাগ দি লোৱা, এনেকৈ দাগ দি লোৱা, পূৰণ লিখি দিয়া। 10টাতে 10ৰে পূৰণ কৰি দিম, ছেম 10টাৰে পূৰণ মাৰি দিয়া। এতিয়া পূৰণ কৰিব লাগে। পূৰণটো কৰিব পাৰা 3 10 গুণে 30, নিউতা মুখস্থ লিখিব 5 10 গুণে 50, 50 হৈ গ'ল। আৰু 4 10 গুণে 40,
5 10 গুণে 50 তোমালোকে 10ৰে পূৰণ কৰি দিবা সকলোতে কাৰণ 10 কিমানটা ওলাব দিব হাইয়েষ্ট 5টা 6টা 7টা 8টা তাৰ ওপৰত ওলাব নিদিয়ে এইকাৰণে ডাইৰেক্ট 10 দি পূৰণ কৰি দিবা মোৰ নিচিনা তো ডাইৰেক্ট এতিয়াতো দেখুৱাব নালাগে কোনকেইটা লিখিব লাগে চ' ডাইৰেক্ট লিখো এতেকে 3/5 আৰু 4/5 মাজত থকা 5টা পৰিম সংখ্যা হল আগৰটো নিচিনাই এইটো কিমানৰ পৰা আহিব 31ৰ পৰা মানে মাজৰ কেইটা লিখিব দিছে আৰু হৰটো একে থাকিব হৰটো ইয়াৰ 50 আছে ইয়াৰ 50 আছে চ' 31/50 32/50 33/50 34/50 35/50 36/50 39লৈকে লিখিব পাৰিবা কাৰণ 40টো লিখিব নোৱাৰা সেইকাৰণে মই 6টা লিখি দিছোঁ 1 2 3 4 5 6টা লিখি দিছোঁ 5টা লিখিব দিছোঁ 6টা লিখি দিছোঁ চ' তোমালোকে এনেকৈ লিখিবা এতিয়াতো বুজি পাইছা আকৌ এবাৰ বুজাই দিছোঁ মানে বস্তুটো মানে P/QR হিট দিয়া আছে এইটো P ধৰিবা এইটো Q ধৰিবা ওপৰতটো P তলতটো Q ওপৰতটো P এইটোৰ ওপৰতটো P তলতটো Q এইটো কোৱেশ্চন 5টা লিখিবলৈ দিছে পৰিমাণ সংখ্যা চ' আমি ইয়াত P/QR হিট প্ৰকাশ কৰিব নালাগে ডাইৰেক্ট তুমি এনেকৈ বহাই দিয়া 3/5 এইটো 4/5 দিলা বহাই তাৰপিছত পূৰণ এটা মাৰি দিবা 10ৰে সকলোতে 10ৰে মাৰি দিবা কাৰণ 10ৰে মাৰি দিলে বহু কেইটা ওলায় 9টা ওলায় পূৰণ ওপৰত যেটো দি পূৰণ কৰিবা তলত হেয়ে একে সেম ওপৰত 10ৰে দিলা তলত 10ৰে পূৰণ কৰি দিবা তাৰপিছত 3 10 গুণ 30 5 10 গুণ 50 তাৰপিছত 4 10 গুণ 40 5 10 গুণ 50 সেম একেই তাৰপিছত 3/5 আৰু 4/5ৰ মাজত থকা 5টা পৰিমাণ সংখ্যা হল কাৰণ মাজৰ সংখ্যা ওলাব লাগিব মাজৰ সংখ্যা কেইটা লিখিব লাগিব 31/32 31 32 33 34 35 36 তোমাৰ আকৌ ক'বা যে 50 সেম কিয় হ'ল কাৰণ এইটোৰ হৰ সেম এইটোৰ হৰ সেম চ' বেলেগ বেলেগটো হোৱা নাই গতিকে হৰটো সেম থাকিব তো আমি নেক্সট কুৱেশ্যন আৰম্ভ কৰোঁ 4 নম্বৰ তলৰ উক্তিসমূহ সঁচা মিছা লিখা উত্তৰসমূহৰ সমৰ্থনত যুক্তি উল্লেখ কৰিবা প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা এইটোৰ উত্তৰ হ'ব সঁচা প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা কাৰণ সঁচা কাৰণ কিয়নো পূৰ্ণ সংখ্যাত আটাইবোৰ স্বাভাৱিক সংখ্যা সাঙুৰি লোৱা হয় এইটো লিখিবা তোমালোকক বুজাই দি আছোঁ স্বাভাৱিক সংখ্যা একে 1 2 3 4 ডট 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 আৰম্ভ হয় আৰু পূৰ্ণ সংখ্যা 0 থাকে 1 থাকে 2 থাকে 4 থাকে 5 থাকে ডট ডট আৰম্ভ হয় গতিকে মিল আছে আৰু 0টো ইয়াত নাই কাৰণ স্বাভাৱিক সংখ্যা 1ৰ পৰা আৰম্ভ হয় আৰু পূৰ্ণ সংখ্যা 0ৰ পৰা আৰম্ভ হয় গতিকে সকলো স্বাভাৱিক সংখ্যাটো পূৰ্ণ সংখ্যা হ'ব পাৰে কিন্তু সকলো এইটো ইয়াত যাব নোৱাৰে কাৰণ সকলো পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা হ'ব নোৱাৰে কাৰণ পূৰ্ণ সংখ্যাত শূন্য থাকে স্বাভাৱিক সংখ্যাত শূন্য নাথাকে সেইকাৰণে সকলো পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা হ'ব নোৱাৰে কিন্তু সকলো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা হ'ব পাৰে এইটো হয়তো হ'ব পাৰে এইটো পূৰ্ণ সংখ্যা এইটো হ'ব পাৰে মানে সকলো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হ'ব পাৰে কাৰণ ইয়াত 1 আছে ইয়াতো 1 আছে ইয়াত 2 আছে 2 আছে ইয়াতো 3 আছে 3 আছে 4 আছে 4 আছে কিন্তু পূৰ্ণ সংখ্যাত শূন্য আছে সকলো পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা হ'ব নোৱাৰে কাৰণ ইয়াত শূন্য নাই সেইকাৰণে সকলো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা হ'ব তাৰমানে ইয়াত 1 আছে ইয়াত 2 আছে ইয়াত 3 আছে সব মিল আছে সেইকাৰণে এইটো উক্তিটো সঁচা তোমালোকে লিখিবা সঁচা কিয়নো পূৰ্ণ সংখ্যাত আটাইবোৰ স্বাভাৱিক সংখ্যা সাঙুৰি লোৱা হয় তাৰপিছত 2 নম্বৰটো প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা যে এইটো তো চোৱা মিছা কিয়নো অখণ্ড সংখ্যাত ঋণাত্মক সংখ্যা সাঙুৰি লোৱা হয় কাৰণ পূৰ্ণ সংখ্যাত 0 1 2 3 4 5 ডট ডট যাই থাকিব কিন্তু ঋণাত্মক সংখ্যা আহিব নোৱাৰে কিন্তু অখণ্ড সংখ্যাত -2 -1 -1 0 1 2 এইবিলাক থাকিব গতিকে এইটোৰ লগত এইটো মিল নাই গতিকে এইটোৰ লগত এইটো মিল নাই মানে এইটো পূৰ্ণ সংখ্যাবোৰ অখণ্ড সংখ্যা হ'ব পাৰে কিন্তু অখণ্ড সংখ্যাবোৰ পূৰ্ণ সংখ্যা হ'ব নোৱাৰে কাৰণ এইবিলাকৰ লগত এইবিলাক মিল নাই
গতিকে এই উক্তিটো মিছা কাৰণ এইটো পূৰ্ণ সংখ্যা 0 1 2 3 গতিকে ইয়াতো -2 -1 0 1 2 এইবিলাক ইয়াত নাই গতিকে এইটো উক্তিটো মিছা আকৌ এবাৰ বুজাই দিছোঁ মানে অখণ্ড সংখ্যা -2 -1 0 1 2 3 ডটত যাই থাকিব এইফালে আহি থাকিব কিন্তু পূৰ্ণ সংখ্যা 0 1 2 3 4 5 6 এইবিলাকৰ লগত এইবিলাকতো মিল নাই গতিকে ইয়াত কৈছে যে প্ৰতিটো অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা কাৰণ ইয়াত অখণ্ড সংখ্যাৰ লগত পূৰ্ণ সংখ্যাৰ কোনো মিল নাই গতিকে উক্তিটো মিছা তোমালোকে লিখা মিছা কিয়নো অখণ্ড সংখ্যাত ঋণাত্মক সংখ্যা সাঙুৰি লোৱা হয় কাৰণ অখণ্ড সংখ্যাতো ঋণাত্মক সংখ্যা থাকে কিন্তু পূৰ্ণ সংখ্যা নাথাকে সেইকাৰণে এই উক্তিটো মিছা 3 নম্বৰটো চোৱা প্ৰতিটো পৰিম সংখ্যা এটা পূৰ্ণ সংখ্যা ইয়াত উত্তৰটো চোৱা মিছা কিয়নো পৰিম সংখ্যা ভগ্নাংশ হ'ব পাৰে কিন্তু পূৰ্ণ সংখ্যা ভগ্নাংশ হ'ব নহয় ভগ্নাংশ উত্তৰটো লিখা মিছা কিয়নো পৰিম সংখ্যা ভগ্নাংশ হ'ব পাৰে কিন্তু পূৰ্ণ সংখ্যা ভগ্নাংশ নহয় এইটো এনেকৈ ভাবি লোৱা মানে পূৰ্ণ সংখ্যা 0 1 2 3 4 5 এইবিলাক হ'ব পাৰে মানে গোটা হ'ব পাৰে কিন্তু ভগ্নাংশটো হ'ব নোৱাৰে কিন্তু পৰিম সংখ্যা p/q আহি থাকিব মানে ভগ্নাংশ ৰূপত থাকিব যেনে 12/2 13/3 এইটো সেইকাৰণে এই উক্তিটো মিছা হ'ব বুজিতে পাইছা আকৌ এবাৰ বুজাই দিছোঁ প্ৰশ্নটো কি হৈছে প্ৰতিটো পৰিম সংখ্যাই এটা পূৰ্ণ সংখ্যা তাৰমানে সব পৰিম সংখ্যা কি পূৰ্ণ সংখ্যা হয় নেকি সেইটো কৈছে সেইকাৰণে আগতে মই পূৰ্ণ সংখ্যাকেইটা লিখি লৈছোঁ তাৰপিছত তোমালোকক পৰিম সংখ্যাকেইটা দেখাই লৈছোঁ পৰিম সংখ্যা ভগ্নাংশ হ'ব পাৰে কিন্তু পূৰ্ণ সংখ্যাটো ভগ্নাংশ হ'ব নোৱাৰে সেইকাৰণে এই উক্তিটো মিছা তোমালোকে উত্তৰটো লিখি লোৱা পজ কৰি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিবা ইমানতেই থেংক ইউ